Hello guys, welcome back to my channel. To আজি হৈছে 31 আগষ্ট আৰু আজি আছে গণেশ চতুৰ্থী। তো হেপী গণেশ চতুৰ্থী। আৰু দুইটা মই মন্দিৰ হৈ আছোঁ গণেশ চতুৰ্থীৰ কাৰণে। এতিয়া বাজিছে 11 নহয় 12 হ'লে আৰু অলমষ্ট। তো য়েছ, তো সেইটো কাৰণে চাই থাকোঁ। তো গাইজ মই এতিয়া আহি পাইছোঁ, কি লাগি আছে আৰু প্ৰসাদ লাড্ডু খাইছোঁ। আৰু আহি পাই মই আমাৰ দুটা ৰাস্তা আছে, এফালেদি গৈ এফালেদি এনেকৈ মানে ঘূৰণি অলপ ৰাস্তাটো। তো আমাৰ ওচৰতে আৰু মূৰ্তি আনি মেলি মন্দিৰত পূজা কৰিছে, তাত মই গম নাপাওঁ। তো এতিয়া ঘূৰি আহোঁতে ছাডেনলি দেখা পালোঁ তাতো পূজা হৈ আছে, তাতো অলপ পূজা দি কৰি আহিছোঁ। আৰু তাতে আকৌ মানে আবেলি টাইমত আৰু 3টা মানত, এতিয়াতো 1 o'clock হৈছে ন, 1:30 হ'ল। তো 2:30 মানত চাগে ভোগ দিব, আকৌ ভোগ খাব যাম। তেতিয়া দেখাব লওঁ। আজি গণেশ চতুৰ্থী এনেকৈ গ'ল, ভাল লাগিছে, ভালকৈ মানে হেৰি হোৱাৰ নিচিনা হৈছে। তাতো ধুনীয়াকৈ মন্দিৰত মই একো ক্লিপ লোৱা নাই এইটো মন্দিৰত, কাৰণ বহুত মানুহ আছিলে। এইটো মন্দিৰত অলপ ক্লিপ লৈছোঁ আৰু মানে ক্লিপছ লৈছোঁ। তো সেইটোৱে আৰু ইয়াতে চব্জি দি দিছে, একেলগে আছে। আৰু এইটোত আছে মোৰ মেইন বস্তুটো, বহুত টেষ্টি পাওঁ মই এইটো বস্তু। বহুত টেষ্টি বনায়। আৰু এয়া হৈছে আপোনাৰ মন্দিৰৰ, আমাৰ ফ্ৰণ্টত এটা মন্দিৰ আছে তাত মানে মূৰ্তি আনি পূজা কৰিছে। তো তাতে আৰু তাত কিবা এটা পূজা থাকিলে মই এইটো লৈয়ে যামেই, মানে ডব্বাত এটা। বহুত টেষ্টি খিচিৰি আৰু ক্ষীৰ পায়। তো মই এতিয়ালৈকে একো খোৱা নাই ৰাতিপুৱাৰ পৰা। এতিয়া বাজিছে 4টা, অকল প্ৰসাদ বস্তু খাই আছিলোঁ। এতিয়া মই খাম, খাই পাই আছোঁ।